নাই সেইটো আমাৰ BTC এৰিয়াৰ ৰাইজসকলৰ কাৰণে বহুত দুৰ্ভাগ্যজনক আৰু আমি ভাবোঁ আমি ডেম'ক্ৰেটিক ৰাইটছ ইয়াৰ পৰা বহুত দূৰত আমি খোজকাঢ়ি আছোঁ আমাক ইট মিনছ পলিটিকেলি ডিপ্ৰাইভ কৰাৰ নিচিনা যেন লাগে সেইকাৰণে আমি ভাবিছোঁ আমি ডিমাণ্ড কৰিছোঁ এজ যিটো মই যিমান গাঁৱে ভূঞে আমি ঘূৰিছোঁ ইয়াত ৰাইজৰ যিমান অভিযোগ এইটো হ'ল আমাৰ ইলেকশ্যনটো ডিলে হৈ আছে ইলেকশ্যনটো BTC ইলেকশ্যনটো যিমান সোনকালে কৰি দিয়ে তেতিয়াই মানুহবোৰ যিটো কাম কৰাৰ নতুন যিটো স্পিৰিট সেইটো আহিব ইলেকশ্যনৰ পিছতহে মানুহবোৰ বহুত নিজৰ নিজৰ কামত মানে ব্যস্ত থাকিব নতুন সপোনৰে মানুহ আকৌ জীয়াই থাকিব পাৰিব এইটো বিধ নালাগে আৰু গভৰ্ণৰ ৰুল কোনেও ভাল পোৱা নাই ইয়াত 6 মাহ গভৰ্ণৰ ৰুল চলাইছিল BTCত ইয়াত একো উন্নতি হোৱা নাই আগত যেনেকৈ BPF গভৰ্ণমেণ্ট যেতিয়া BTC চলাই আছিলে সেই সময়ত দালাং বা যিকোনো কনষ্ট্ৰাকশ্যন কাম যিকোনো এভৰি এংগল এভৰি ডিপাৰ্টমেণ্টতে কাম কাজ চলি আছিলে এতিয়া কি হৈ আছে মানুহবোৰ মানে জাষ্ট লিজনেছ এণ্ড মানুহৰ যিটো কেপাচিটি সেইটো ডাউন হ'বলৈ গৈ আছে আৰু কাম কৰাৰ যিটো কি আছিলে সেইটো স্পিৰিট আছিলে সেইটো বহুত মানে নেগেটিভ লাইনত গৈ আছে এইকাৰণে মই ক'ব বিচাৰি আছোঁ আমাৰ কৰ্মসংস্থাপন ইয়াত আমাৰ বনাই দিব লাগে সেইকাৰণে আমাৰ নিজৰ গভৰ্ণমেণ্ট ইয়াত BTCত সোনকালে লাগে এজন মন্ত্ৰীয়ে যে ডিলে হোৱাৰ সম্ভাৱনাৰ কথা কৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব কোন মন্ত্ৰী হয় এতিয়া গভৰ্ণমেণ্ট মেচিনাৰীত আছে তেখেতে যদি ইলেকশ্যন কমিশ্যন আসাম ইলেকশ্যন কমিশ্যনে যদি নিজৰ হাতৰ বুলি ভাবে তেনেহ'লে এইটো মানে সি ক'ব পাৰিব নিশ্চয় সি ক'ব পাৰিব যদি সি নিজৰ মানে হাতত যদি ইলেকশ্যন কমিশ্যনত যদি লৈছে তেনেহ'লে এইটো বহুত দুৰ্ভাগ্যজনক थैंक यू चुनाव जितना जल्दी हो उतना ही अच्छा है क्योंकि BTC का भी विकास होगा और जल्दी से काम होगा जो काम ठप हुआ है वो भी जल्दीबाजी हो जाएगा तो चुनाव होने से जितना ही जल्दी अच्छा है और पूरा समाज के लिए और पूरा BTC के पब्लिक के लिए बहुत अच्छा होगा चुनाव होने से कुछ समस्या सम्मुखीन हो रहा है समस्या तो होगा सब थोड़ा ठप हो गया 6 महीना से बिक्री भंडा ठप है इसी में कोरोना के लेकर भी ठप हो गया सब बाकी चौपटे है बिजनेस बराबर उतना नहीं है बिजनेस जितना चाहिए उतना नहीं है ठीक ठाक चल रहा है बिजनेस इसलिए जल्दीबाजी चुनाव होने से बहुत अच्छा बात है अभी जो राज्यपाल का रहा है तो हम लोग को इलेक्शन चाहिए क्योंकि अभी थोड़ा मंदा चल रहा है तो इलेक्शन जल्दी होना चाहिए कुछ समस्या सम्मुखीन हो रहा है आप लोग कि व्यवहार वाणिज्य में कमी हो रहा है तो इसलिए इलेक्शन होना जरूरी है কিন্তু 27 অক্টোবৰৰ আগতে নিৰ্বাচনটো হ'ব লাগে নিৰ্বাচনটো হ'লে আমাৰ বহুত সুবিধা হ'ব নহ'লে আমাৰ বিৰাট প্ৰব্লেম হৈ আছে দোকানত বেচা কিনি নাই কিবা নাই মানুহ নাই পইচা পাতি নাই আমি কেনেকৈ চলি আমাৰ চলাই প্ৰব্লেম হৈ আছে কিন্তু ইলেকশ্যনটো হ'লে আমাৰ কাৰণে বিৰাট ভাল হ'ব আমি দুখীয়া শ্ৰেণীৰ কাৰণে বিৰাট ভাল হ'ব